নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ নতুন আৰু এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম আগন্তুক এক্সামবোৰৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক 38 নেশ্যনেল গেমছ 2025 অৰ্থাৎ 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছ 2025 যিটো এই ৰিসেন্টলি জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত হৈ গ'ল। এই টপিকটোৰ পৰা হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট সম্ভাৱনীয় প্ৰশ্নবিলাক আমি ডিসকাস কৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা নিশ্চয়কৈ কৰিব। গতিকে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে What was the rank of Assam in the 38 National Games medal tally অৰ্থাৎ 38তম ৰাষ্ট্ৰীয় খেলৰ পদক তালিকাত অসমৰ স্থান কিমান হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 24th অৰ্থাৎ 38তম ৰাষ্ট্ৰীয় খেলত অসমৰ স্থান হৈছে পদক তালিকাত 24তম। চাওক অসমে পদক তালিকাত 24তম স্থানত শেষ কৰিছে, 34টা মেডেল লাভ কৰিছে আৰু এই 34টা মেডেলৰ ভিতৰত 3টা সোণৰ পদক আছে, 15টা ৰূপৰ পদক আৰু 16টা ব্ৰঞ্জৰ পদক। আৰু কি খেলত লাভ কৰিছে আপোনালোকে চাব পাৰে। বক্সিঙত লাভ কৰিছে 5টা মেডেল লাভ কৰিছে আৰু সৰ্বাধিক ক'ত লাভ কৰিছে লন বলত 9টা সৰ্বাধিক লাভ কৰিছে। তাৰপিছত উচু খেলত লাভ কৰিছে 5টা, ৱেইট লিফটিং বা ভাৰোত্তোলনত লাভ কৰিছে 4টা, একুৱাটিকত লাভ কৰিছে 3টা, টাইকোণ্ডোত লাভ কৰিছে আপোনাৰ 2টা, সাইক্লিঙত লাভ কৰিছে 1টা, আৰ্চাৰীত লাভ কৰিছে 2টা, বেডমিণ্টনত লাভ কৰিছে 1টা আৰু নেটবল এথলেটিক্স এটা কৰি লাভ কৰিছে। নেক্সট কুৱেশ্যনটোলৈ যদি চাওঁ, Who won the gold medal in women's 75 kg boxing category in 38 National Games 2025 from Assam অৰ্থাৎ অসমৰ পৰা এই ৰাষ্ট্ৰীয় খেলত মহিলাৰ 75 কেজি বক্সিং শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপচন এ লাভলীনা বৰগোহাঁই অৰ্থাৎ লাভলীনা বৰগোহাঁইয়ে এই 75 কেজি বক্সিং শাখাত স্বৰ্ণ পদক লাভ কৰিছে। ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। তাৰপিছত নেক্সটটো হৈছে Who won the gold medal in women's 66 kg welterweight category in the 38 National Games from Assam অৰ্থাৎ এইবাৰ কৈছে অসমৰ পৰা 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত 66 কেজি welterweight শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অংকুচিতা বড়ো অৰ্থাৎ 66 কেজি welterweight শাখাত অংকুচিতা বড়োৱে স্বৰ্ণ পদক লাভ কৰিছে। Question number 4 to হৈছে Who won the gold medal in National Games in the women's pair lawn ball event from Assam অৰ্থাৎ 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত মহিলা জুটি লন বল ইভেণ্টত অসমৰ পৰা কোন দুজনে স্বৰ্ণ পদক লাভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি নয়নমণি শইকীয়া এণ্ড বংগীতা হাজৰিকা অৰ্থাৎ নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাই এই 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত মহিলাৰ জুটি অৰ্থাৎ দুইজনীয়া লন বল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিছে, মনত ৰাখিব। তাৰপিছত নয়নমণি শইকীয়া এণ্ড বংগীতা হাজৰিকা অন দ্য গোল্ড মেডেল ইন 38 নেশ্যনেল গেমছ ওমেন্স পেয়াৰ লন বল ইভেণ্ট ফ্ৰম আছাম আৰু এই দুজন হৈছে নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এছামিজ প্লেয়াৰ ছেট এ ৰেকৰ্ড ফৰ মষ্ট নেশ্যনেল গেমছ এপিয়াৰেঞ্চ ফ্ৰম আছাম অৰ্থাৎ কোনজন অসমীয়া খেলুৱৈয়ে অসমৰ পৰা সৰ্বাধিক ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ অভিলেখ গঢ়িছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি বংগীতা হাজৰিকা অৰ্থাৎ এই বংগীতা হাজৰিকাই অসমৰ পৰা সৰ্বাধিক ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ অভিলেখ গঢ়িছে। চাওক বংগীতা হাজৰিকা ছেট এ ৰেকৰ্ড ফৰ মষ্ট নেশ্যনেল গেমছ এপিয়াৰেঞ্চ ফ্ৰম আছাম আৰু তেওঁৰ এইটো 6th এপিয়াৰেঞ্চ অৰ্থাৎ 6ষ্ঠ অংশগ্ৰহণ হয় আৰু তেওঁ প্ৰথম অংশগ্ৰহণ কেতিয়া কৰিছিলে 2007 চনত যিটো গুৱাহাটীত ৰাষ্ট্ৰীয় 33 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল তাতে এই বংগীতা হাজৰিকাই প্ৰথম অংশগ্ৰহণ কৰিছিলে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এডিশ্যন অফ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন 2025 2025 চনত ৰাষ্ট্ৰীয় খেলৰ এইটো কিমান সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছিলে? আমি প্ৰথমতে দেখিছোঁ উত্তৰটো হয় অপচন চি 38 অৰ্থাৎ 38তম সংস্কৰণ আছিল এইটো ৰাষ্ট্ৰীয় খেলৰ। নেক্সটটো হৈছে হুইচ ষ্টেট হোষ্টেড 38 নেশ্যনেল গেমছ 2025 2025 চনত 38তম ৰাষ্ট্ৰীয় খেলৰ কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিলে? এইটোও চাইছোঁ অলপমান আগতে উত্তৰাখণ্ড অৰ্থাৎ উত্তৰাখণ্ডত এই ৰাষ্ট্ৰীয় খেল 2025টো অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যন
এইটো হৈছে হোৱাট ৱেৰ দ্য ইভেণ্ট ডেটছ ফৰ দ্য 38th নেশ্যনেল গেমছ 2025 অৰ্থাৎ 38তম ৰাষ্ট্ৰীয় খেল 2025 কেতিয়া অনুষ্ঠিত হৈছিলে। ডেটটো সুধিছে, উত্তৰ হ'ব অপশ্যন বি জানুৱাৰী 28ৰ পৰা ফেব্ৰুৱাৰী। এই 38তম ৰাষ্ট্ৰীয় খেল 2025 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিলে। কুৱেশ্যন নম্বৰ 9টো কি কৈছে, হোৱাট ইজ দ্য থিম অফ নেশ্যনেল গেমছ 2025 2025 চনৰ ৰাষ্ট্ৰীয় খেলৰ এই বিষয়বস্তুটো কি আছিল বা থিমটো কি আছিল। শুদ্ধ উত্তৰটো হয় অপশ্যন ডি গ্ৰীণ গেমছ অৰ্থাৎ 2025 চনৰ ৰাষ্ট্ৰীয় খেলৰ বিষয়বস্তুটো হৈছে গ্ৰীণ গেমছ। কুৱেশ্যন নম্বৰ 10টো কি কৈছে, হোৱাট ৱাজ দ্য নেম অফ দ্য টৰ্চ ফৰ দ্য 38th নেশ্যনেল গেমছ 2025 এই 38 সংখ্যক ৰাষ্ট্ৰীয় খেল 2025ৰ মচাল বা টৰ্চটোৰ নাম কি আছিল। এইটো হৈছে টৰ্চটো আৰু ইয়াৰ নামটো আছিলে তেজস্বিনী অৰ্থাৎ 38তম ৰাষ্ট্ৰীয় খেল 2025ৰ মচালটোৰ নাম আছিল তেজস্বিনী। কুৱেশ্যন নম্বৰ 11টো হৈছে, হোৱাট ৱাজ দ্য মাস্কট অফ দ্য 38th নেশ্যনেল গেমছ 2025 38তম ৰাষ্ট্ৰীয় খেল 2025ৰ মাস্কটটো কি আছিল। ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি মাউলি অৰ্থাৎ 38তম ৰাষ্ট্ৰীয় খেলৰ 2025ৰ মাস্কটটো আছিল মৌলি। এইটো হ'ল মাস্কটটো, আপোনালোকে চাব পাৰে, ইয়াৰ নাম আছিল মৌলি। আৰু এইটো কাৰ আধাৰত ভিত্তি কৰি বনোৱা হৈছিলে, উত্তৰাখণ্ডৰ যিটো ৰাজ্যিক চৰাই মনাল চৰাই, এইটো হ'ল মনাল চৰাই, ইয়াৰ আধাৰতে এই মাস্কটটো বনোৱা হৈছিলে। তো এইটো ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয়, উত্তৰাখণ্ডৰ ৰাজ্যিক চৰাইটো হৈছে মনাল চৰাই। কুৱেশ্যন নম্বৰ 12টো হৈছে, হাউ মেনি টিমছ পাৰ্টিচিপেটেড ইন দ্য নেশ্যনেল গেমছ 2025 ৰাষ্ট্ৰীয় খেল 2025ত কিমানটা দলে অংশগ্ৰহণ কৰিছে। উত্তৰ হ'ব অপশ্যন ডি 37 অৰ্থাৎ 37টা দলে এই ৰাষ্ট্ৰীয় খেল 2025ত অংশগ্ৰহণ কৰিছে। কুৱেশ্যন নম্বৰ 13, হোৱেৰ ৱাজ দ্য ইনগ্ৰেশ্যন চেৰিমনি অফ নেশ্যনেল গেমছ 2025 হেল্ড ৰাষ্ট্ৰীয় খেল 2025ৰ উদ্বোধনী অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিলে। শুদ্ধ উত্তৰ অপশ্যন চি ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম দেৰাদুন অৰ্থাৎ দেৰাদুনত যিখন ৰাজীৱ গান্ধী আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম আছে তাতে এই ৰাষ্ট্ৰীয় খেল 2025ৰ উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছিলে। কুৱেশ্যন নম্বৰ 14টো হৈছে, হু ইনগুৰেটেড দ্য 38th নেশ্যনেল গেমছ 2025 38তম ৰাষ্ট্ৰীয় খেল 2025 কোনে উদ্বোধন কৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৰেন্দ্ৰ মোদী অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই 38তম ৰাষ্ট্ৰীয় খেল 2025টো উদ্বোধন কৰিছে। কুৱেশ্যন নম্বৰ 15টো হৈছে, হাউ মেনি স্পৰ্টছ ৱেৰ ইনক্লুডেড ইন দ্য নেশ্যনেল গেমছ 2025 ৰাষ্ট্ৰীয় খেল 2025ত কিমানটা খেল অন্তৰ্ভুক্ত আছিল। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি 35 অৰ্থাৎ ৰাষ্ট্ৰীয় খেল 2025ত 35টা খেল অন্তৰ্ভুক্ত আছিলে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে 35টা খেল আছিলে আৰু ইয়াৰ লগতে 4টা প্ৰদৰ্শনীমূলক অনুষ্ঠানো আছিল। কুৱেশ্যন নম্বৰ 16টো কি কৈছে, হুইচ 2 নিউ স্পৰ্টছ ৱেৰ এডেড ইন দ্য নেশ্যনেল গেমছ 2025 ৰাষ্ট্ৰীয় খেল 2025ত কোন দুটা নতুন খেল অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে উত্তৰটো হ'ব অপশ্যন বি য়োগা এণ্ড মল্লখম্ব অৰ্থাৎ যোগ আৰু মল্লখম্ব এই দুটা খেল ৰাষ্ট্ৰীয় খেল 2025ত নতুন কৰি অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 17, হাউ মেনি ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ পাৰ্টিচিপেটেড ইন দ্য নেশ্যনেল গেমছ 2025 ৰাষ্ট্ৰীয় খেল 2025ত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্ৰহণ কৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 28 ষ্টেটছ এণ্ড 8 UTs প্লাছ ছাৰ্ভিচেছ অৰ্থাৎ ভাৰতৰ 28খন ৰাজ্য আৰু 8টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ছাৰ্ভিচেছ বা আৰ্মীয়ে অংশগ্ৰহণ কৰিছে আৰু এই গোটেইকেইটা মিলি 37টা দল হৈছিলে। কুৱেশ্যন নম্বৰ 18, হুইচ ষ্টেট হেড হাইয়েষ্ট নাম্বাৰ অফ এথলেটছ ইন দ্য নেশ্যনেল গেমছ 2025 ৰাষ্ট্ৰীয় খেল 2025ত কোনখন ৰাজ্যৰ আটাইতকৈ বেছি খেলুৱৈ বা ক্ৰীড়াবিদ আছিল। শুদ্ধ উত্তৰটো হয় অপশ্যন চি উত্তৰাখণ্ড অৰ্থাৎ আয়োজক ৰাজ্য উত্তৰাখণ্ডৰ আটাইতকৈ বেছি খেলুৱৈ আছিল। চাওক 1 নম্বৰত উত্তৰাখণ্ড আছে, খেলুৱৈৰ সংখ্যা আছিল 1012 জন। তাৰপিছত নেক্সট 2 নম্বৰত আছে হাৰিয়ানা, তেওঁলোকৰ আছিল 875 জন খেলুৱৈ আৰু 3 নম্বৰত আছে মহাৰাষ্ট্ৰ, তেওঁলোকৰ খেলুৱৈ আছিল 795 জন।
Next question is 19. Which state topped the medal tally of 38 National Games 2025? 38তম ৰাষ্ট্ৰীয় খেল 2025ৰ পদক তালিকাত কোনখন ৰাজ্যই শীৰ্ষস্থান লাভ কৰিছে? ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ছাৰ্ভিচেছ। এখন ৰাজ্য নহয়, অৰ্থাৎ ইণ্ডিয়ান আৰ্মিবিলাকৰ যিটো দল আছিল SSCB, অৰ্থাৎ ছাৰ্ভিচ স্পৰ্টছ কণ্ট্ৰল বৰ্ড, তেওঁলোকে শীৰ্ষস্থান লাভ কৰিছে। আৰু দ্বিতীয় স্থান লাভ কৰিছে মহাৰাষ্ট্ৰই, তৃতীয় স্থান লাভ কৰিছে হাৰিয়ানা। চাওক, ছাৰ্ভিচ স্পৰ্টছ কণ্ট্ৰল বৰ্ডে লাভ কৰিছে 121টা পদক। তেওঁলোকে সোণৰ পদক বেছি লাভ কৰিছে, সেইবাবে টপ হৈছে, অৰ্থাৎ শীৰ্ষস্থান লাভ কৰিছে। 68টা সোণৰ পদক লাভ কৰিছিলে, 26টা ৰূপৰ পদক আৰু 27টা ব্ৰঞ্জৰ পদক লাভ কৰিছিলে। তাৰপিছত অসমে আমি অলপ আগতেই চালোঁ, অসমে 3টা সোণৰ পদক লাভ কৰিছে, 15টা ৰূপৰ পদক লাভ কৰিছে আৰু 16টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। টোটেল 34টা মেডেল লাভ কৰিছিল অসমে। Question number 20. Who was the president of Indian Olympic Association during the National Games 2025? ৰাষ্ট্ৰীয় খেল 2025ৰ সময়ত ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি কোন? অৰ্থাৎ বৰ্তমানৰ সভাপতিজন কোনজন হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, PT উষা। অৰ্থাৎ বৰ্তমানৰ ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতিজনৰ নাম হৈছে PT উষা। Question number 21. Which organization organized the National Games 2025? ৰাষ্ট্ৰীয় খেল 2025 কোনটো সংস্থাই আয়োজন কৰিছিলে? শুদ্ধ উত্তৰ অপশ্যন বি, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন। অৰ্থাৎ ভাৰতীয় অলিম্পিক সংস্থাই এই ৰাষ্ট্ৰীয় খেল 2025 আয়োজন কৰিছিলে। কুৱেশ্যন নম্বৰ 22টো হৈছে হোৱাট ৱাজ দ্য মটো অফ দ্য নেশ্যনেল গেমছ 2025? ৰাষ্ট্ৰীয় খেল 2025ৰ মূল মন্ত্ৰ কি আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, সংকল্প সে শিখৰ তক। অৰ্থাৎ ৰাষ্ট্ৰীয় খেল 2025ৰ মূল মন্ত্ৰটো আছিল সংকল্প সে শিখৰ তক। Question number 23. What was the significance of the National Games 2025? এই 2025 চনৰ ৰাষ্ট্ৰীয় খেলৰ তাৎপৰ্যটো কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি, টু প্ৰমোট স্পৰ্টছমেনশ্বিপ এণ্ড ফষ্টাৰ টেলেণ্ট নেশ্যন ৱাইড। অৰ্থাৎ ক্ৰীড়াৰ মনোভাৱ বৃদ্ধি আৰু দেশজুৰি প্ৰতিভা উন্নয়ন কৰা। Question number 24টো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ফাউণ্ডেড? ভাৰতীয় অলিম্পিক সংস্থা IOA কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন ডি হ'ব 1927। অৰ্থাৎ 1927 চনত ভাৰতীয় অলিম্পিক সংস্থাটো প্ৰতিষ্ঠা কৰা হৈছিল। Question number 25টো হৈছে when was the first national games event held? প্ৰথম ৰাষ্ট্ৰীয় খেল কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1924। অৰ্থাৎ 1924 চনত প্ৰথম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে। চাওক, প্ৰথম ৰাষ্ট্ৰীয় খেল 1924 চনত লাহোৰত অনুষ্ঠিত হৈছিল আৰু সেই সময়ত এই ৰাষ্ট্ৰীয় খেলক ভাৰতীয় অলিম্পিক গেমছ বুলি জনা গৈছিল। Question number 26টো হৈছে হাউ অফেন ডিড দ্য নেশ্যনেল গেমছ অকাৰ? ৰাষ্ট্ৰীয় খেল কিমান সময়ৰ মূৰে মূৰে অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ অপশ্যন বি এভৰি 2 years। অৰ্থাৎ প্ৰতি 2 বছৰৰ মূৰে মূৰে ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয়। Question number 27টো হৈছে who was the chief guest at the closing ceremony of 38 National Games 2025? 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া 2025ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি কোন আছিল? এই 4টা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আছিল। ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে যদি ভিডিঅ'টোৰ PDF ল'ব বিচাৰে তেনেহ'লে এই ইমেইলটোত ইমেইল কৰিব পাৰে আৰু ডেছক্ৰিপশ্যনতো দিয়া আছে। আপোনালোকে ইয়াতে ইমেইল কৰি একদম সৰু এটা এমাউণ্টত এই PDF বিলাক ল'ব পাৰে। এই ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এছেনচিয়েল ষ্টাডি জোন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।